Hello guys, good morning. আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। ইংৰাজী নৱবৰ্ষৰ সকলোলৈকে শুভেচ্ছা থাকিল। সকলোলৈকে শুভেচ্ছা থাকিল নতুন বৰ্ষৰ। সকলোৰে ভাল হওক, সকলোৰে মনবোৰ ৰঙীন হওক, সকলোৱে যাতে নতুন নতুন কামত ভাল ৰাস্তাৰে আগবাঢ়িব পাৰে তাৰেই কামনা কৰিলোঁ সকলোলৈকে। আৰু আজি মই আছোঁ মাৰ ঘৰত। মই ৰাতিপুৱা মাৰ ঘৰলৈ আহিলোঁ। চ' কিয় আহিছোঁ আপোনালোকে জানেনে বাৰু? তুমি কৈ দিয়া। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ বলিষ্ঠ অভিনেতা মৃদুল ভূঞা ওৰফে আমাৰ টাৱৈ বুলি এইটো কাৰণে কৈছোঁ, মোৰ দেউতা তেখেতৰ লগত আগতে একেলগে অভিনয় জগতত আছিলে, গতিকে সেইফালৰ পৰা আমাৰ এটা খুব ভাল ৰিলেশ্যন। দেউতাৰ যিহেতু খাছ বন্ধু, তেতিয়াহ'লে আমি টাৱৈ বুলিয়ে ক'ব লাগিব। আজি আমাৰ ঘৰত তেখেতৰ প্ৰিয় খাদ্য খাবলৈ আহিছে, গতিকে দেখুৱাৰ আগতে আপোনালোকক প্ৰথমে দেখাই লৈছোঁ তেখেতৰ প্ৰিয় খাদ্যখিনি। অকণমান সজাই আছে, অলপ দেখাই দিব ভণ্টিয়ে, চাই লওক। আপোনালোকক দেখাই দিছোঁ তেওঁ কি খাব, সেইকাৰণে ইয়াতে এয়া পূৰা ৰেডি হৈ আছে। এয়া মালি মাছ আৰু এয়া দাইল আৰু এইফালে এয়া হ'ল চাটনি, বিলাহী, বিট, গাজৰ এনেকৈ আছে, আৰু এয়া ফ্ৰাই বেঙেনা, নেমু, বন্ধাকবি ভাজি, আৰু এইটো কি হয়? এইটো হৈছে মাছৰ পেটুকা। এইটো ভাত আৰু এয়া হৈছে ভাত, আৰু এইফালে হৈছে পূৰা যোগাৰ কৰি আছে। আমাৰ এইটো খাদ্যমন্ত্ৰী আহি গৈছে, এতিয়া সি ইয়াত খাবলৈ আহিছে। খোৱাৰ টাইমতে আহিছে দেই, পূৰা দেখিছে, পূৰা যোগাৰ পাতি। আৰু এইফালে দেখাই দিছোঁ আপোনালোকক, এয়া হৈছে মোৰ আইতা, আৰু এইপানে এয়া হৈছে মোৰ মা দেই, পূৰা কামত ব্যস্ত। মায়ে ইয়াতে বাহিৰতে বনাই আছিলে, চব বনাই কৰি হৈ গ'ল। এতিয়া ইয়াৰ চৌকাত আছে গৰম পানী। গাইজ, আমাৰ মৰিগাঁৱৰ সিধাবাৰী গাঁৱত মৃদুল ভূঞা তেখেতৰ থিয়েটাৰ আছে। চ' কালি যোৱা ৰাতি 1 তাৰিখে হৈ গৈছে জানুৱাৰী, আৰু আজি 2 তাৰিখে আছে আৰু 3 তাৰিখে আছে। আৰু আপোনালোকক জনাওঁ যে ইতিহাস থিয়েটাৰ য'তেই যায় আপোনালোকৰ ওচৰে পাঁজৰে গ'লে চাব। তাতে যোৱাকালি যিখন নাটক হৈ গৈছিলে জীৱন যোদ্ধা, একদম ভেৰাইটিজ নাটক, খুব ধুনীয়া লাগিল চাই। আৰু আজি তাতোকৈ বেছি ভাল লাগিব, মৰম বিচাৰি যাওঁ, মৰম বিচাৰি যাওঁ বোলা। আমি সকলোৱে গৈ আছোঁ আজি 2 তাৰিখৰ নিশা থিয়েটাৰ চাবলৈ। চ' এতিয়া আমি গৈ আছোঁ টাৱৈক লগ কৰিব। টাৱৈ বহি আছে বাহিৰৰ ৰুমত। চ' ব'লকচোন তেওঁনো কি কৰি আছে আৰু তেওঁৰ লগত অলপ কথা পাতোঁ। চ' এইফালে হৈছে তেখেত বহি আছে, আপোনালোকে দেখিব পাৰিছে। ভাত খাবলৈ গৰম গাখীৰ খালোঁ, মিঠাই খালোঁ, আৰু পুৰণা চিনাকি এখন ঘৰত বহুত দিনৰ মূৰত আহিছোঁ। বহুত ভাল লাগিছে, কথা বতৰা পাতি আছোঁ। আপুনি যে আহিলে, ইমানখিনি সময় দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ। মোৰ ধন্যবাদ দিব নালাগে, মই কাৰণ আমাৰ কাৰণে গোটেই মানুহখিনিয়ে 3 ঘণ্টা একেৰা সময় দিয়ে, মই 5 মিনিট 10 মিনিট। আৰু মোৰ এই ঘৰখন নাটকৰ লগত জড়িত নহয়, এই ঘৰখন মোৰ সম্পৰ্কীয়। মই অন কণ্ডিশ্যন আমি আহিবলগীয়া ঘৰ, সেইকাৰণে আহিছোঁ। ভাত খাম এতিয়া, বনাই আছে। কি বনাইছে নকওঁ। আৰু এইফালে বহি আছে, এয়া হৈছে মোৰ দেউতা, আৰু এয়া হৈছে খুৰা, আৰু এইফালে হৈছে এজন খুৰা। চ' মোৰ এটা ব্লগ চেনেল আছে, মই সেইকাৰণে ভাবিছোঁ আপুনি যিহেতু ইয়ালৈ আহিলে, ভাবিছোঁ আপোনাৰ বিষয়ে অকণমান জানিবলৈ। আপুনিনো কেনেকৈ থিয়েটাৰ জগতত আহিলে, কেনেকৈ মোৰ দেউতাহঁতৰ লগত ইমান চিনাকি? বহুত একচুৱেলি যিকোনো সম্পৰ্ক ধৰি ৰাখিবলৈ বৰ টান, আৰু যদি তাতে বহুত আজিৰ পৰা প্ৰায় 40 বছৰমানেই হ'ল নহয় আমি লগ পোৱা, প্ৰায় 87ৰ পৰা ইহঁতৰ লগত মোৰ চিনাকি। আমি এখন থিয়েটাৰত আছিলোঁ আগতে, প্ৰথম গৈছিলোঁ, তাৰপিছত থিয়েটাৰখন মিটিঙিলে গুচি আহিলোঁ। তেতিয়াৰ পৰা কিন্তু আমাৰ মন মগজুবিলাক খুব এক হৈ গৈছিলে। আমাৰ প্ৰফুল্ল নাথ, এজেকলি, মানে সুশান্ত, মোহন নাথ, এনেকৈ আমি অঞ্জলি, গোটেইখিনি আমি বহুত 1 বছৰ একেলগে আছিলোঁ। তো সেই 1 বছৰ একেলগে থাকোঁতে যিটো আমাৰ আন্তৰিক সম্পৰ্ক গঢ় লৈছিল, সেইটো আজিও একেই আছে। তাৰমানে এতিয়াও মনত পৰিলে কথাবিলাক হাঁহি উঠে, আৰু এতিয়াও তাৰমানে মনত ফ্ৰী মন এটা লৈ আহি পেলাই কথা বতৰা পাতি আছোঁ, খুবেই ভাল লাগিছে। আৰু তোমাৰ ব্লগটোক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। এইটো ব্লগৰ জৰিয়তে অসমৰ ৰাইজক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ, আহি থকা মাঘৰ বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ, আৰু ভাল লাগিছে। এই ব্লগটোত আমাৰ
মনৰ কথাবিলাক ক'বলৈ পাই খুবেই ভাল লাগিছে বহুত বহুত ধন্যবাদ আৰু আপোনাৰ নেক্সট শ্ব' ক'ত আছে আৰু নেক্সট শ্ব' আছে মোৰ বৰচলা আৰু অহা বছৰ মই থিয়েটাৰ সূৰ্যত আহিব আপোনালোক আজি আহক এখন ধুনীয়া নাটক আছে মৰম বিচাৰি যাওঁ বোলে নামটোৱে ভাল লাগে চব মানুহে সৰুৰ পৰা ডাঙৰলৈকে এটা বস্তু বিচাৰি ফুৰে মানুহৰ মৰম সঁচা মৰম আজি আপোনালোকে আহিব সঁচা মৰম বিচাৰি পাব আমি দিবলৈ চেষ্টা কৰিম থেংক ইউ বহুত বহুত ভাল লাগিল আপুনি ইয়ালৈ আহিলে চ' আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ সকলোৱে আহিব আজি মৰম বিচাৰি যাওঁ বুলি থিয়েটাৰখন চাবলৈ নিশ্চয় ভাল পাব আপোনালোকে চ' আমিও আজি যাবলৈ পূৰা এক্সাইটেড হৈ আছোঁ যোৱাকালি 1 তাৰিখে যোৱা কথা আছিলে কাৰণ আমি নগাঁও গৈছিলোঁ সেইকাৰণে ৰাতি অহা দেৰি হৈ গ'ল যাবলৈ নাপালোঁ কিন্তু বহুত আমাক এৰি পেলাই চাবলৈ গ'ল থিয়েটাৰ যোৱা ৰাতি চ' সেইকাৰণে আজি আমি গৈ আছোঁ 2 তাৰিখে চাবলৈ আপোনালোককো অনুৰোধ জনাইছোঁ আপোনালোকেও আহিব আৰু বৰচলা ৰাইজক বিশেষকৈ অনুৰোধ জনাইছোঁ নেক্সট শ্ব' তেখেতৰ আছে বৰচলাত চ' আপোনালোক সকলোৱে তেখেতৰ থিয়েটাৰ চাবলৈ আহিব সকলোৱে ছাপোৰ্ট কৰিব চ' থেংক ইউ ছ' মাছ গাইজ আজি গৈ আছোঁ চাবলৈ Good girl.